লাইভ হৈ আছেনে? কি খবৰ সকলোৰে? কোনে চাই আছে? সলমান এছকে ৱাচিং। কি খবৰ সকলোৰে? ভালে আছে চাগে? বহুদিনৰ মূৰত লাইভ আহিছোঁ। আচলতে লাইভ বৰ বিশেষ অহা নহয়, কিন্তু নতুন এটা মোৰ অনুষ্ঠান আৰম্ভ হৈছে। ৰিনিকি পাটৰ ৱাচিং। অমৰজ্যোতি ডেকা হাই, বাকী খবৰ ভাল? আপোনাৰ কি খবৰ? ৰঙত ছানৰাইজ পাক কথা আপোনালোকে হয়তো চাইছে। হাই বা হেল্ল' বোলো। MD ছবিৰ, হেপী টু চি ইউ, থেংক ইউ। আচলতে সকলোৱে উত্তৰ দি থাকিব নোৱাৰিম এতিয়া, কাৰণ আমাৰ শ্বুটিং চলি আছে। মই বিভিন্নজনৰ পৰা অনুৰোধ পাইছিলোঁ যে আপোনাৰ পাকঘৰটো চাবলৈ মন আছে। এইটো দেখাব খুজিছোঁ মোৰ পাককথাৰ পাকঘৰটো। আৰু আজি আমি শ্বুটিং কৰি আছোঁ ভাই দ'জৰ বিশেষ এটা এপিছ'ড, য'ত মোৰ লগত আছে আমাৰ সকলোৰে মৰমৰ, আদৰৰ, শ্ৰদ্ধাৰ কি বুলি ক'ম, অসমীয়া ছবি জগতৰ তাৰকা। তেওঁক দেখুৱাব খুজিছোঁ। এয়া হ'ল যতীন দা। আজি আমাৰ এপিছ'ডটোৰ বিশেষ অতিথি। আৰু যতীন দা খাই আছে এয়া চানা, আমি খাইছোঁ মুখৰ ৰুচক। শ্বুটিং আৰম্ভ হোৱা নাই, আপোনালোকক দেখাব খুজিছোঁ বেক কেমেৰা দি। সকলো ৰেডি হৈ আছে। এইবোৰ নিজৰ নিজৰ কাম লৈ পেলাই সকলো ব্যস্ত। এনেধৰণেৰে আমি জ্যোতি চিত্ৰবনত এটা সুন্দৰ ছেট তৈয়াৰ কৰি লৈছোঁ। উইণ্ড'জ প্ৰডাকশ্যনৰ ফালৰ পৰা খুব নিয়াৰিকৈ আমি কৰিবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকৰ আশীৰ্বাদ পাইছোঁ, বহু লোকৰ মেছেজ আৰু মেইলেৰে আমাক যিদৰে শুভাশীষ জনাই আহিছে, সকলোকে ধন্যবাদ জনাইছোঁ। চ' বিউটিফুল, থেংক ইউ। আচলতে বহুত মেছেজ, বা বহুত ভাল পাওঁ আপোনাক, লাভ ইউ টু। ইমান বেছি মেছেজ মই পঢ়িব পৰা নাই, প্ৰথমতে আকৌ এবাৰ ক্ষমা বিচাৰিছোঁ। এতিয়া মই কোনোবা এজনৰ হাতত দি দিম মোবাইলটো, যাতে তেওঁ অকণমান আমাৰ পাককথাৰ পৰিৱেশটো দেখায়। বা সদায় লাইভ আহি থাকে, সদায় পুনৰ চেষ্টা কৰিম লাইভ আহিবলৈ। আচলতে আজি সময় কম, যিহেতু আপোনালোকৰ অনুৰোধৰ বাবে আজি দেখাব খুজিছোঁ পাকঘৰটো। আৰু এপিছ'ডটো আৰম্ভণি কিদৰে কৰোঁ এবাৰ দেখাওঁ। মই এইটো বেক কেমেৰা কৰি দিছোঁ আৰু মোৰ এজন সতীৰ্থৰ হাতলৈ মোবাইলটো দি দিছোঁ। অকণমান দেখাই দিয়া না। এনেধৰণে অকণমান খাই লওঁ, ভাল হ'ব ন? এই এপিছ'ডটো আহি আছে 6 ছেপ্টেম্বৰ সন্ধিয়া 7:30 বজাত, ছানৰাইজ পাককথা ৰং চেনেল। আমি এনেকৈ প্ৰথমতে খাই লওঁ, তাৰপিছত ৰান্ধো। খাই ভাল পাওঁ, মই বিশেষকৈ খাই ভাল পাওঁ, আইনেও খাই ভাল পায়। আৰু সেইকাৰণে খোৱা বস্তু এনেকুৱা অনুষ্ঠানত আহিব পাই ভাল লাগে। এতিয়া ইয়াত খাই আছোঁ, ইয়াৰ পিছত আমি যি বনাম সেইবিলাক এতিয়া খাম। আপোনালোকক আৰু এটা কথা কৈ থওঁ, আপোনালোকে মাত্ৰ পাকঘৰটোত মোক দেখে। আজি এতিয়া আলহী আহিছে আমাৰ অতিথি হিচাপে, যতীন দাক দেখে, কিন্তু ইয়াৰ পিছত জড়িত হৈ আছে অতি কমেও 50ৰ পৰা 60জন মানুহ। মই সেই তেওঁলোক সকলোকে ধন্যবাদ জনাইছোঁ। আচলতে তেওঁলোক সকলোৰে কষ্টৰ প্ৰতিফলহে পাককথা এনেধৰণেৰে আপোনালোকৰ সন্মুখত উপস্থাপন কৰা হয়। গতিকে সদায় চাই থাকিব ৰং চেনেলত 7:30 বজাৰ পৰা 8 বজালৈ, সোমবাৰৰ পৰা শনিবাৰলৈ, আৰু পৰৱৰ্তী দিনৰ 2 বজাত। আৰু মোৰ শ্ব'টো, মানে মোৰ বুলি কৈছোঁ, আমাৰ আচলতে মহিলাসকলে বিশেষকৈ ভাল পাইছে, কাৰণ ৰন্ধা শ্ব' আৰু অহা সময়খিনিত আমি আৰু সুন্দৰ সুন্দৰ ৰেচিপিজ লৈ আহি আছোঁ। আপোনালোকে মাত্ৰ চাবলৈ নাপাহৰিব পাককথা। এইখিনি খালোঁ, পানী অকণ দিয়া না। সুন্দৰ প্ৰিপেৰেশ্যন। এতিয়া আমিও এতিয়া দুটামান ডিছ বনাম, মই যি জানো। আমি আৰু সুন্দৰ অনুষ্ঠান দেই। মই নিজেও আজি এই অনুষ্ঠান প্ৰথম আহিছোঁ ছানৰাইজ পাককথালৈ। মানুহে চাই, মহিলাসকলে চাই ভাল পাইছে, আৰু যিসকলে বনাব আগ্ৰহী, বনাই কিছুমান ডিছ চাইও সুন্দৰভাৱে বনাব পাৰে। ইমান খৰচ পাতি বেছি নহয়, ঘৰৰ বস্তু কিছুমান সহজতে যিকেইটা উপাদান থাকে। পাককথাৰ এটাই উদ্দেশ্য, পানী দেনা যে সহজ উপাদান কেইটাৰে, আৰু লগতে আমাৰ আচলতে বহু ৰান্ধনি ঘৰত সোমাই আছে যিসকলৰ হাতখন খুবেই ভাল। কাৰণ ৰন্ধন এটা বিশেষ কলা। মানুহৰ ৰন্ধাৰ জৰিয়তে মানুহৰ অন্তৰ জয় কৰা কিন্তু সকলোৱে নোৱাৰে। গতিকে তেওঁলোকক আমি উলিয়াই আনিব খুজিছোঁ পাককথাৰ জৰিয়তে, ৰাইজৰ মাজত চিনাকি কৰি দিব খুজিছোঁ। যিহেতু লকডাউনৰ সময়খিনি গ'ল, বহু মানুহে ভাবিছে যে জীৱিকা জীৱন কিদৰে নিৰ্বাহ কৰিম। তেওঁলোকে কিন্তু এনেধৰণেৰে সুস্বাদু খাদ্য ঘৰত তৈয়াৰ কৰি সেইটোও তেওঁলোকৰ এটা জীৱিকা হ'ব পাৰে।
সেয়াও এক প্ৰচেষ্টা আমি অকণ শ্বুটিং এতিয়া যিহেতু ৰৈ আছে প্ৰথম আমি শ্বটটো আৰম্ভ কৰিব ওলাইছোঁ এবাৰ মই অনুৰোধ কৰিম সকলো দাদা ফোন কৰিছে আৰে এতিয়া আমি যাম ৰেডি যাব পাৰোঁ Roll. Rolling. Action. নমস্কাৰ প্ৰিয় দৰ্শক মই আৰ্মি বৰুৱাই আপোনালোকক স্বাগতম জনাইছোঁ ছানৰাইজ পাক কথালৈ প্ৰেজেণ্টেড বাই ছানৰাইজ পাৱাৰ্ড বাই ফৰ্চুন ৰিফাইণ্ড চয়াবিন অইল আৰু আজি যিহেতু ভাইদুজ গতিকে ভাইদুজৰ এটা বিশেষ এপিছ'ড আমি আপোনালোকলৈ লৈ আহিছোঁ য'ত আছে মোৰ প্ৰথমখন ছবিৰ তাৰকা আচলতে যাক মই প্ৰথম দিনা দেখি আচলতে কেনেধৰণে তেওঁৰ সন্মুখত থিয় হ'ম সেই কথাটোৱে মোৰ বাবে ডাঙৰ প্ৰশ্ন আছিল তেওঁ হ'ল আমাৰ সকলোৰে আদৰৰ যতীন বৰা নমস্কাৰ আপোনাক স্বাগতম জনাইছোঁ যতীন দা যিহেতু আজি আমাৰ মাজলৈ আহিছে আৰু লৈ আহিছে খুব সুন্দৰ সুন্দৰ দুটা ৰেচিপি আহক আমি প্ৰথমতে তেওঁৰ মুখেৰে শুনো যে তেওঁ আজি আমাক কি কি ৰান্ধিবলৈ শিকাব যতীন দা আজি প্ৰথম আমাক কি তেওঁ ৰন্ধাৰ আগতে আৰু এটা কথা কৈ লওঁ যে মই যেতিয়া অভিনয়লৈ আহিছিলোঁ প্ৰথমখন ছবিৰ বয়স আছিল মোৰ 14 বছৰ ছবিখনৰ নাম প্ৰেম আৰু প্ৰেম প্ৰেম ফাৰ্ষ্ট টাইম আহিছিল অভিনয় কৰিব ক্লাছ 9ত মই যতীন দাৰ সন্মুখত বিশ্বাস কৰক থিয় হৈ আছিলোঁ এনেকৈ মই বিশ্বাস কৰিব পৰা নাছিলোঁ নিজৰ চকুক যে যতীন বৰাৰ সন্মুখত মই থিয় হৈ আছোঁ তেওঁ যি কথাই কৈছিলে মই একো বুজি পোৱা নাছিলোঁ হাত ভৰি ইমান বেছি কঁপিছিল যে সেই সন্মান সেই অনুভৱ কিন্তু আজিও আছে যতীন দাৰ সন্মুখত যেতিয়াই আহিছোঁ তেওঁক আজিও সন্মান কৰোঁ আৰু তেওঁ নিজৰ কামৰ প্ৰতি যি শ্ৰদ্ধা যি ধৰণে ভাল পায় আৰু অসমীয়াৰ বাবে কিবা এটা কৰাৰ অভিনয়ৰ জৰিয়তে যি ইচ্ছা তাক সঁচাকৈ সন্মান কৰোঁ কাৰে Cut. লাইভটো চাই কেনে পালে জনাব আমি আৰু বেছি দীঘল নকৰোঁ পুনৰবাৰ কৈছোঁ যে সকলোলৈকে ধন্যবাদ যে আপোনালোকে দুপৰীয়াৰ এই সময়খিনিতো অকণমান আমাক সঁহাৰি জনালে আৰু ভৱিষ্যত সময়ত আহি থাকিম পাক কথা চাই থাকিব নমস্কাৰ নমস্কাৰ থেংক ইউ Light off.